আপোনালোকে বাৰ্মুডা ট্ৰায়েংগলৰ কথা শুনিছেনে? এই অঞ্চলটো আটলাণ্টিক মহাসাগৰৰ মাজত অৱস্থিত। মিয়ামি, বাৰ্মুডা আৰু পূৰ্বাঞ্চলীয় পুৰ্টৰিকৰ মাজত অৱস্থিত। ইয়াত বহু জাহাজ আৰু বিমান হঠাৎ অদৃশ্য হৈ গৈছে। USS চাইক্লছ 1918 চনত হেৰাই গৈছিল। ফ্লাইট 19 1945 চনত উৰণৰ সময়ত অৱধি দেখা নগ'ল। এই স্থানৰ আশ্চৰ্য হ'ল, কেনেকৈ আৰু কিয় এইবোৰ বস্তু অদৃশ্য হয় বিজ্ঞানীয়ে সম্পূৰ্ণৰূপে বুজি নাপায়। কিছুমান বিজ্ঞানী কয় ইয়াৰ কাৰণ হ'ব পাৰে প্ৰাকৃতিক শক্তি যেনে মিথেন গেছৰ বিস্ফোৰণ বা অদ্ভুত চাপ আৰু ঢৌৰ সৃষ্টিৰ ফলত। কিন্তু কিছুমান লোকে কয় ইয়াত এলিয়েন বা অন্য বিশ্বৰ প্ৰভাৱ আছে। কিছুমান ভয়ংকৰ ঘটনা আৰু অদ্ভুত আলোচনাৰ এই স্থান আজিও বহুতো ষড়যন্ত্ৰ আৰু ৰহস্যৰ কেন্দ্ৰবিন্দু। বাৰ্মুডা ট্ৰায়েংগল এটা স্থান যি আপোনাৰ মনত ভয় আৰু উৎসুকতা। আপোনাৰ মত কি? কেৱল কল্পনা নে বাস্তৱত এক ডাঙৰ ৰহস্য? এনেকুৱা ফেক্ট জানিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব। থেংক ইউ।